নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে। আশা কৰোঁ বন্ধুসকল আপোনালোকে সকলো কুশলে থাকিব সদায় আৰু এনেকৈ মোৰ ভিডিঅ' সদায় চাই যাওক বন্ধুসকল। আজি আমি কথা পাতিম বন্ধুসকল এটা নতুন ষ্টেপৰ বিষয়ে। আপোনাৰ ইউটিউবত যাতে চবেই যাতে ভাল কাম কৰিব পাৰে আৰু যাতে চবেই ভাল যাতে ইনকাম কৰিব পাৰে আৰু লগতে চবৰে যাতে ইউটিউব যাতে ছাবস্ক্ৰাইবাৰ বাঢ়ি যায়। এতিয়া জানে বন্ধুসকল, এতিয়া ইউটিউবত মাত্ৰ কেইদিনমানৰ আগত এটা ভাইৰেল হৈছিলে যে 10,000 ছাবস্ক্ৰাইবাৰ লাগিব, তাৰপিছত কিমান লাখ ৱাচ টাইম লাগিব। সেইটো মুঠতে ভুল নিউজ হয়, সেইটো চবেই জানিলেই হয় নহয় বন্ধুসকল। সেইটো ভুল নিউজ হয়, কোনোবাই দেখাইছিলে, কোনোবাই সম্পূৰ্ণ আপোনাৰ ইউটিউবৰ যিটো অফিচিয়েলি যোনটো চেনেল, সেইটোতো চবেই গম নাপালে, চবেই গম নাপালে বুজি নাপালে আৰু ভালকৈ ভিডিঅ'টো নাচালে। আৰু তেওঁ যিটো ইংলিছ কৈছে সেই ইংলিছটোতো আচলতে বহুতখিনি বুজি পাবলৈ অকণ কঠিন হয়। গতিকে বন্ধুসকল, আপোনালোকক মই ক্লিয়াৰ কৰি থৈছোঁ, সেনেকুৱা এটা ৰোল কোনোদিনে অহা নাই আৰু কেতিয়াও নাহে বুলি তেওঁ অফিচিয়েলি এই চেনেলটোত জনাইছে। যে তেওঁ কৈছিলে কি এইটো মোৰ নিজৰ এটা 10,000 ছাবস্ক্ৰাইবাৰ লাগে বুলি তেওঁ কৈছিলে, কিন্তু সেইটো ভিডিঅ' চালে মানুহে, কিন্তু তাতকৈ যিটো আগত ভিডিঅ' দিছিলে সেই ভিডিঅ'টো চোৱা নাই মানুহবিলাকে। ঠিক আছে বন্ধুসকল, তো গতিকে সেনেকুৱা এটা ৰোল কেতিয়াও নাহে আৰু কেতিয়াও যাতে সেনেকুৱা এটা নহওক, সেইকাৰণে সেইটো কামনা কৰোঁ বন্ধুসকল। তো বন্ধুসকল, আজি আমি কথা পাতিম ইউটিউবৰ ছাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়ায় আৰু কেনেকৈ আপুনি ৱাচ টাইম কাউণ্ট কৰিব পাৰিব, কেনেকৈ বঢ়াব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো দেৰি নকৰি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো যদি ষ্টাৰ্ট কৰাৰ আগতে বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থওক আৰু লগতে বন্ধুসকল বেল আইকনটো দবাই দিয়ক, যাতে পোনপ্ৰথমে যাতে ভিডিঅ' দিলে যাতে আপোনালোকে চাব পাৰে। ঠিক আছে বন্ধুসকল, এতিয়া ইউটিউবৰ এটা প্ৰচেছ আহিছে, আপোনালোকে নিশ্চয় গম পাইছে যে শ্বৰ্ট ভিডিঅ' বনাওক। ঠিক আছে বন্ধুসকল, শ্বৰ্ট ভিডিঅ' বনালে কি হয় আপোনালোকৰ, যে শ্বৰ্ট ভিডিঅ'টো বেছি টাইম নহয় বন্ধুসকল, খুব 50 ছেকেণ্ড, 30 ছেকেণ্ড, 32 ছেকেণ্ড এনেকুৱা হয়। ঠিক আছে বন্ধুসকল, ইমানটো ছেকেণ্ডত আপোনালোকে যাতে বন্ধুসকল শ্বৰ্ট ভিডিঅ' বনায় আৰু যাতে হেছটেগ লগায় বন্ধুসকল। আপুনি হেছটেগ এটা দেখিছেনে এনেকৈ কৰি থকা হেছটেগ লগাব বন্ধুসকল। হেছটেগ লগালে কি হয়, আপোনাৰ সেইটো হেছটেগ লগাৰ ভিতৰত শ্বৰ্ট ভিডিঅ' দিব আৰু তাৰ ভিডিঅ'টো যিটো টাইটেল আছে বা যিটো ভিডিঅ'ত আপুনি কোনটো কেটেগৰীত বনাই আছে সেই ভিডিঅ'টো আপুনি তাৰ টাইটেলটো তাত আপুনি টাইটেলটো লিখি দিব পাৰে। ডিছক্ৰিপশ্যনত দিবলৈ কোনো প্ৰয়োজন নাই, কাৰণ ডিছক্ৰিপশ্যনৰ কোনো দৰকাৰ নাই। ঠিক আছে বন্ধুসকল, এইবিলাক কোনো প্ৰয়োজন নাই। গতিকে সেইটো এটা যেনেকৈ ফেচবুকৰ যেনেকৈ শ্বৰ্ট ভিডিঅ' আছে, ইউটিউবৰ সেনেকৈ এটা শ্বৰ্ট ভিডিঅ' প্লেটফৰ্ম বনাই দিছে, আপোনালোকে যাতে পইচা যাতে ইনকাম কৰিব পাৰে আৰু যাতে পইচাটো আপুনি এতিয়া ইনকাম কৰিব নোৱাৰে, কাৰণ কেলৈ পইচা যেতিয়া আপোনাৰ ইউটিউব যেতিয়া মনিটাইজেশ্যন হ'ব, যেতিয়া আপোনাৰ ভিডিঅ' যেতিয়া এডভাৰটাইজমেণ্ট চলিব, হয় নহয়, ভিডিঅ'ত যেতিয়া আপোনাৰ এডভাৰটাইজ চলিব, তেতিয়া আপুনি পইচা ইনকাম কৰিব পাৰিব। গতিকে বন্ধুসকল, প্ৰথমতে আপোনাৰ ৱাচ টাইম লাগিব, তাৰপিছত লাগিব আপোনাৰ ছাবস্ক্ৰাইবাৰ। ঠিক আছে বন্ধুসকল, সেইকাৰণে সদায় ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ চাওক আৰু আপোনাৰ ৱাচ টাইম বঢ়াবলৈ চাওক। ঠিক আছে বন্ধুসকল, তো গতিকে আমি এটা ষ্টেপ আপোনালোকক মই কৈ দিছোঁ, চবতকৈ ভাল, আপুনি যদি ছাবস্ক্ৰাইবাৰ বঢ়াব বিচাৰে বন্ধুসকল, তো বন্ধুসকল আজি আমি কথা পাতি আছিলোঁ যে ইউটিউব ভিডিঅ' কেনেকৈ ভাইৰেল কৰে আৰু কেনেকৈ যাতে ছাবস্ক্ৰাইবাৰ বঢ়ায়। বন্ধুসকল, প্ৰথমতে আপোনাৰ এটা ফেচবুক একাউণ্ট যদি নাই, আপুনি বনাই লওক ফেচবুক একাউণ্ট এটা। আপোনাৰ যিটো কেটেগৰীত আপুনি ভিডিঅ' বনাই আছে, আপোনাৰ চেনেলটোৰ নামটো সেইটো নামতে আপুনি এটা ফেচবুক একাউণ্ট খোলক, পেজ খোলক আৰু হোৱাটছআপ থাকে মানুহৰ, হোৱাটছআপ খোলক, ইনষ্টাগ্ৰাম খোলক, যিকোনো যদি ছ'চিয়েল মিডিয়া যিমান প্লেটফৰ্ম আছে গোটেইকেইটা আপুনি ইউজ কৰক আৰু আপোনাৰ চেনেলটোৰ নামেৰে বনাওক। ঠিক আছে বন্ধুসকল, বনাই পিনি আপুনি তাত নিজৰ যিটো আপোনাৰ ইউটিউব ভিডিঅ' তাত আপুনি গোটেইবিলাকে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে আপুনি তাত ক'ব কি লিখি দিব যে 1 মিনিট প্ৰথমতে ৱাচ কৰক, তাৰপৰা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, তাৰপৰা ডেইলি যাতে ভিডিঅ' দিলে আপোনালোকে চাব পাৰে, এনেকৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি পিনি আপোনালোকে ঘণ্টাটো দবাই দিয়ক। ঘণ্টা নহয়, বেল আইকনটো যাতে প্ৰেছ কৰক, প্ৰেছ কৰাৰ পাছত যাতে আপুনি অলত ক্লিক কৰি বেল আইকনটো এৰি দিয়ক বুলি ক'ব। গতিকে তেনেকুৱা কৰিলে আপোনালোকে আপোনাৰ ডেইলি ৱাচ টাইমো বাঢ়িব আৰু ভিডিঅ' আপোনাৰ ভাইৰেলো হ'ব, লগতে আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব আৰু 2-1 দিনৰ ভিতৰতে বা এমাহৰ পাছতে আপোনাৰ মনিটাইজেশ্যনো হৈ যাব কমপ্লিট। ঠিক আছে বন্ধুসকল, মনিটাইজেশ্যন হ'বলৈ জানেই আজিকালি 10,000 লাগে, 10,000টো কথাটো মনত পৰি থাকে, 10,000 নহয় 1,000 ছাবস্ক্ৰাইবাৰ আৰু 4,000 ঘণ্টা ৱাচ টাইম লাগে। ছাবস্ক্ৰাইবাৰটো আপুনি পটককৈ যাব, কিন্তু বন্ধুসকল, কিন্তু 4,000 ঘণ্টা ৱাচ টাইম মামুলি নহয়। গতিকে সেইকাৰণে আপুনি এটা ফেচবুক পেজ খোলক বা ফেচবুক খোলক,
খোলাৰ পাছত আপোনালোকে ফেচবুকত আপোনাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক যাতে এনেকুৱা মানুহক শ্বেয়াৰ কৰে যাতে আপোনাৰ ভিডিঅ'টোক যদি আপোনাৰ কুকিং চেনেল হয়, যদি কুকিঙৰ যদি কোনোবা এটা খাদ্য সামগ্ৰী বিচাৰে বা কোনোবা খোৱা বস্তু ইণ্টাৰেষ্ট আছে বা যদি বনাব বিচাৰে, ঠিক আছে, তেনেকুৱা আপুনি মানুহবিলাকহে ভিডিঅ' শ্বেয়াৰ কৰক আপোনাৰ ফেচবুকত, আৰু তেনেকুৱা মানুহবিলাকহে ৰাখক। বাকী কিছুমান বেকাৰ মানুহ ৰাখি লাভ নাই, কাৰণ কেলৈ আপোনাৰ এইটো বিজনেছৰ কাৰণে বা আপোনাৰ এইটো মনোৰঞ্জনৰ বা মনৰ খোজ যিটো আপোনাৰ উৎসাহ পাবৰ কাৰণে আপুনি এইটো ফেচবুক পেজটো খুলিছিলে বা আপোনাৰ ভিডিঅ'বিলাক ভাইৰেল হ'বৰ কাৰণে, ভিডিঅ' ছাবস্ক্ৰাইবৰ কোনোবা চাবৰ কাৰণে। গতিকে আপুনি সেইবিলাক যিবিলাক আপোনাৰ কেটেগৰীত মিলে সেইবিলাক মানুহে আপুনি ফেচবুকত থওক, বাকীবিলাক চব উৰাই দিয়ক কমপ্লিট। ঠিক আছে বন্ধুসকল, তো আজিলৈ ভিডিঅ'টো বন্ধুসকল ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো অকণমানো যাতে ভাল পালে তেনেহ'লে বন্ধুসকল ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি থৈ যাওক, লগতে বেল আইকনটো দবাই থৈ যাওক যাতে পোনপ্ৰথমে যাতে ভিডিঅ' চাব পাৰে। সেইকাৰণে আপুনি অলপ ক্লিক কৰি এৰি দিয়ক, আৰু ইনষ্টাগ্ৰাম ফেচবুক আপুনি এইবিলাকত মোক ফ'ল' কৰিব পাৰে। ঠিক আছে বন্ধুসকল, তো আজিলৈ বন্ধুসকল ভিডিঅ'টো সামৰোঁ, বাই।